ক্ৰিকেটত আমি বহু ডাঙৰ খেলুৱৈৰ কথা কওঁ। কোনোবাই বহু ৰান কৰিছে, কোনোবাই বহু উইকেট লৈছে, আন কোনোবাই বহু ট্ৰফি জিকিছে। কিন্তু কিছুমান খেলুৱৈ আছে যিসকলক কেৱল ৰেকৰ্ডৰ বাবে নহয়, তেওঁলোকে ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে মানুহে আজিও মনত ৰাখে। এনে এজন খেলুৱৈ হ'ল সৌৰভ গাংগুলী। আজি ভাৰতীয় দলে যিদৰে নিৰ্ভীকভাৱে আৰু আক্ৰমণাত্মকভাৱে ক্ৰিকেট খেলে, তাৰ আৰম্ভণি কৰিছিল দাদাই। ভাৰতীয় দলৰ প্ৰায় সকলো খেলুৱৈয়ে তেওঁক দাদা বুলি মাতিছিল, কাৰণ তেওঁ কেৱল অধিনায়ক নাছিল, তেওঁ দলৰ প্ৰতিজন খেলুৱৈ ডাঙৰ ভাইৰ দৰে আছিল। যি খেলুৱৈৰ ওপৰত বিশ্বাস আছিল, তেওঁক সুযোগ দিবলৈ দাদাই কেতিয়াও ভয় কৰা নাছিল। প্ৰয়োজন হ'লে BCCIৰ সন্মুখতো নিজৰ মতত অটল হৈ থাকিছিল। হৰভজন সিঙক সুযোগ দিয়াৰ সিদ্ধান্তই হওক বা দলৰ স্বাৰ্থত নিজকে তললৈ নমাই আনি আন এজন খেলুৱৈক আগবঢ়াই দিয়াৰ সিদ্ধান্তই হওক, দাদাই সদায় দলটোক প্ৰথম স্থানত ৰাখিছিল। আজি যিসকল ভাৰতীয় খেলুৱৈ কিংবদন্তি বুলি জনাজাত, তেওঁলোকৰ বহুজনৰ কেৰিয়াৰ গঢ় দিয়াত সৌৰভ গাংগুলীৰ ডাঙৰ ভূমিকা আছিল। দাদা কেৱল নামতেই দাদা নাছিল, তেওঁ সাহস আৰু আত্মবিশ্বাস খেলপথাৰত স্পষ্টকৈ দেখা গৈছিল। ইংলেণ্ডক লৰ্ডছত হৰুৱাৰ পিছত লৰ্ডছৰ বেলকনিত জাৰ্চি খুলি উদযাপন কৰা সেই মুহূৰ্ত আজিও বিশ্ব ক্ৰিকেটৰ অন্যতম স্মৰণীয় দৃশ্য। তেওঁৰ নেতৃত্বত ভাৰতে প্ৰথমবাৰৰ বাবে পাকিস্তানক টেষ্ট শৃংখলাত জিকিছিল, লগতে অষ্ট্ৰেলিয়াক একেৰাহে 16খন টেষ্ট জয়ৰ ধাৰাও বন্ধ কৰিছিল। দাদাই আমাক কেৱল জয়লাভ কৰিবলৈ শিকোৱা নাছিল, তেওঁ শিকাইছিল আত্মবিশ্বাসেৰে খেলিবলৈ, প্ৰতিদ্বন্দ্বীক ভয় নকৰিবলৈ আৰু সদায় জয়ৰ বাবে যুঁজিবলৈ। সৌৰভ গাংগুলীৰ জীৱন কাহিনী সঁচাকৈ এখন চিনেমাৰ দৰে। আৰু দাদা অনুৰাগীসকলৰ বাবে আছে এটা ভাল খবৰ, সৌৰভ গাংগুলীৰ জীৱনৰ ওপৰত এখন চিনেমা বনাই আছে। চিনেমাখনৰ নাম হ'ল দাদা দ্য সৌৰভ গাংগুলী ষ্টৰী। 14 ফেব্ৰুৱাৰী 2027 মুক্তি পোৱাৰ লক্ষ্য ৰখা হৈছে। এই ছবিখনত দাদাৰ সংগ্ৰাম, সফলতা আৰু ভাৰতীয় ক্ৰিকেটৰ সলনি কৰি দিয়া যাত্ৰা দেখিবলৈ পাম। আপুনি দাদা এই ছবিখন চাবলৈ কিমান আগ্ৰহী, কমেণ্টত নিশ্চয় জনাব।